মাজত ভ্ৰাম্যমান জগতৰ অতি ধুনীয়া ধুনীয়া নাটক লিখোঁতা শ্ৰদ্ধাৰ অভিজিত ভট্টাচাৰ্য ছাৰ তেখেতে আমাৰ নাটকৰ মাজত আহিছিলে। আমাৰ তেখেতৰ পদধূলি পাই আমি খুবেই আনন্দিত, বহুত নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আমাৰ নাটক যে চাবলৈ আহিছে। নাচবা পারলে কিন্তু ধুনিয়া লাগবে গানটো। পড়ে গেলি এদিক থাকিম তোমার কৰি আছো ভাই ইয়াত হয় নেকি? ভইচ লগাই দিব পাৰি নহয় জানৰি মই আছিলে নাই সঁচাই মিউজিকৰ বাবা মিউজিকৰ বাবা ক'ত দিছো ঠিকে আছে না আমি ঠিকে আছে না হেৰি ঐ হেৰি ঐ কি কয় হৈছে আমাৰ বৰঘৰ নাট্য আখৰা। ইমান ধুনীয়া নাটক, ধুনীয়া। আমি বৰঘৰ ৰেষ্টুৰেণ্টৰ পিছফালে আমাৰ নাটকৰ আখৰা আছে, গতিকে ইমান ধুনীয়া পৰিৱেশৰ মাজত নাটকৰ আখৰা কৰিবলৈ পাই খুবেই আনন্দিত আমি। এইফালে পাৰ্কিং প্লেচ আছে আপোনালোকৰ। পূজাৰ প্ৰস্তুতিৰ লগতে নাটকৰ বেনাৰ ইত্যাদি কিবা কিবি বনাই থকা হৈছে। আৰু এইকেইদিন আমি এমাহ দুমাহ যি ৰিহাৰ্চেল কৰিলোঁ ইয়াতে কৰিলোঁ। এইফালে আমাৰ পূজাৰ বাবে বেকগ্ৰাউণ্ডৰ বাবে বনাই থকা হৈছে। আজি পূজাৰ জিলাপি খাম। হাই, কেনেকুৱা অনুভৱ? পৰহি নাটক আমাৰ প্ৰস্তুতি চলি আছে। প্ৰস্তুতি ভালে চলি বিভিন্ন দিশত বিভিন্ন ধৰণে আমি বেলেগ বেলেগ দিশত বেলেগ বেলেগ কাম চলি আছে। বেলেগ বেলেগ দিশত সকলোৰে কাম চলি আছে। এইফালে আমাৰ স্ক্ৰীনৰ কাম চলি আছে। গতিকে মানে বেলেগ বেলেগ মানুহে মই অকণমান চাৰিওফালে চাই আছো, তদাৰকৰ দায়িত্বত আছো। আৰু মই ভিডিঅ' বনোৱাৰ। এইফালে স্ক্ৰীনৰ কাম চলি, ড্ৰপৰ কিবা অলপ কৈ দিয়ক। অহা 22 অক্টোবৰ মহাষ্টমীৰ নিশা আমাৰ প্ৰদীপ শৰ্মাৰ ৰুদ্ৰ ভীষ্ম আপোনালোকে আহক, খুব সুন্দৰভাৱে উপভোগ কৰক। নাটখন এখন খুব বলিষ্ঠ নাট। আজি আমি প্ৰস্তুতি চলাই আছোঁ। আমাৰ যদিও প্ৰফেশ্যনেল নহয়,
তথাপিতো কিছু কিছু আমাৰ ক্ষেত্ৰত অলপ অসুবিধা পেছাদাৰী অপেছাদাৰী নাট্যগোষ্ঠী সেইবাবে আমি নিজেই গোটেই কামখিনি কৰিব লগা হৈছে ইয়াত অভিনেতা অভিনেত্ৰীসকল জড়িত আছে লগতে আমি বিশেষভাৱে ধন্যবাদ জনাম আমাৰ অভিনেত্ৰীৰ মুখ্য অভিনেত্ৰীৰ দেউতা দিনমণি ডেকাইও আমাক যথেষ্ট সহায় কৰিছে তাৰ বাবে আমি স্পেচিয়েল ধন্যবাদ দিছোঁ তেখেতে আমাক আজি জিলপি পূজাৰ প্ৰথম জিলপি অফাৰ কৰিছে সেইটো এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকীসকল আমাৰ অভিনেতা অভিনেত্ৰীয়ে লাগি আছে কলাকুশলীসকল এইফালে আমাৰ বনমালী তালুকদাৰ নিৰঞ্জন বৰ্মন এইফালে আমাৰ কামত সকলোৱে বঢ়িয়া বঢ়িয়া নাটক এমেচাৰ আমাৰ ৰঞ্জিত দাস কষ্টসাধ্য কাম প্ৰদীপ অনিল দা ভ্ৰাম্যমাণৰ প্ৰস্তুতিৰ সমানেই সমকক্ষ গতিকে আমি আপোনাৰ চেষ্টা কৰিছোঁ নিজে কষ্ট কৰিছোঁ আপোনালোক আহক পৰহিলৈ সকলোৱে চাব আহক যিহেতু বৃহত্তৰ পূব কামৰূপ অঞ্চলত ইতিমধ্যে এমেচাৰ নাটক প্ৰায় বন্ধ হোৱাৰ নিচিনা হৈছে ব্যস্ততাৰ কাৰণে সকলোবিলাক শিল্পী কলাকুশলী বা প্ৰতিজন নাট্যৰসিক বিভিন্ন ধৰণৰ বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে আচলতে আমি নাটকৰ এই প্ৰক্ৰিয়াটো বন্ধ হৈছে কিন্তু শালমাৰাত এইবেলি 49তম 59 অহা বছৰ 60খন নাটক হ'ব পূৰ্ণাংগনা এতিয়া আপোনালোক আহক উপভোগ কৰক সুন্দৰ নাটক এখন ব্যয়বহুল প্ৰস্তুতি আহক প্ৰস্তুতি চলি আছে বৰ্তমান এইফালে আমাৰ সকলোৱে লাগি আছে সকলোৱে শ্বেয়াৰ কৰি দিব চাব আমাৰ প্ৰায় এমাহ জুৰি প্ৰেক্টিচ মানে আখৰা কৰা গ'ল এমাহমান আখৰা কৰা গ'ল আৰু অহাকালিলৈ আমাৰ শেষ আখৰা আৰু ইয়াতে বৰঘৰত বৰ্তমান পূজাৰ বাবেও অতি আটক ধুনীয়াকৈ সজোৱা হৈছে তো পূজাটো আপোনালোকে ইয়াতে বৰঘৰত এসাঁজ ধুনীয়াকৈ খাব পাৰিব আহক সকলোৱে মিলি উপভোগ কৰক মই সেই ৰিহাৰ্চেলৰ ছেটৰ পৰা আছোঁ আমাৰ ৰিহাৰ্চেল ছেটটো ইমান ধুনীয়া খুব ধুনীয়া বৰঘৰত কৰা হয় তো ৰিহাৰ্চেলৰ ছেটটো যদি ইমান ধুনীয়া হয় তো নাটক কৰিও খুব ধুনীয়াই লাগিব তো বৰ্তমান আজি আমাৰ আটাইবোৰ কলাকুশলী অহা নাই যিহেতু আমাৰ ওচৰতে বৰপলাহাত জুবিন গাৰ্গক মতা হৈছে চ' তাতে বহুতে প্ৰগ্ৰেম চাবলৈ গৈছে তো আজি বিশেষ সকলোবোৰ নাই কালি মই আপোনালোকক অলপ চলপ দেখাবলৈ চেষ্টা কৰিম তো যি পাৰোঁ এইকেইদিনৰ যদি মই কিবা ক্লিপ আছে দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টি আপোনালোকে চাই থাকিব এই ভিডিঅ'টোত ইমানখিনিয়ে আছিল আৰু আপোনালোকক অহাকালি শেষ ৰিহাৰ্চেল আৰু আপোনালোকৰ নাটকৰ দিনা একেলগে লগ কৰি এটা ভিডিঅ' দেখাম কেনেকুৱা পালে জনাব আজিৰ ভিডিঅ'টি আমাৰ এটা সৰু জাষ্ট আপোনালোকক জাষ্ট বাৰ্তা এটা দিব বিচাৰিছোঁ যে আমাৰ নাটকখন বৰ্তমান পৰহিলৈ অৰ্থাৎ অষ্টমীৰ নিশা আমাক প্ৰদৰ্শন কৰা হ'ব যিসকলে ভিডিঅ'টি চাইছে তেওঁলোকক আহ্বান জনাইছোঁ আমাৰ নাটক উপভোগ কৰক আহক সকলোৱে